নমস্কাৰ মোৰ চেনেল আসাম জব এক্সাম জিকে লৈ সকলোকে স্বাগতম জনালো আজি ভিডিও প্ৰথমটো কোৱেশ্যন হৈছে কোনখন অসমীয়া কথাছবিয়ে প্ৰথমে এ সাৰ্টিফিকেট লাভ কৰিছিল ইয়াৰ উত্তৰ হৈছে মৰিচিকা কোৱেশ্যন নম্বৰ 2 অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী যোগে প্ৰচাৰিত প্ৰথম অসমীয়া অনাতাঁৰ নাটখনৰ নাম কি ইয়াৰ উত্তৰ হৈছে হৃদয়ৰ প্ৰয়োজন কোৱেশ্যন নম্বৰ 3 লক্ষ্মীনাথ বেজবৰুৱা মৰণোত্তৰভাৱে প্ৰকাশিত চুটি গল্প পুথিখনৰ নাম কি ইয়াৰ উত্তৰ হৈছে কেহুকলি কোৱেশ্যন নম্বৰ 4 কথাছবিত ৰূপ পোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি ইয়াৰ উত্তৰ হৈছে মনুমতি উপন্যাসিক ৰজনীকান্ত বৰদলৈ কুৱেশ্যন নম্বৰ 5 ফ্ৰয়ডীয় যৌন মনস্তত্বৰ ব্যাখ্যা দাঙি ধৰা বেজবৰুৱাৰ গল্পটো কি ইয়াৰ উত্তৰ হৈছে পাটমুগী কুৱেশ্যন নম্বৰ 6 বিষ্ণু ৰাভা জীৱনৰ আধাৰত ৰচিত উপন্যাসখনৰ নাম কি ইয়াৰ উত্তৰ হৈছে ফেৰেংগাদাও লিখক মেদিনী চৌধুৰী কুৱেশ্যন নম্বৰ 7 শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগল সম্ৰাট কোন আছিল ইয়াৰ উত্তৰ হৈছে ঔৰংগজেব কুৱেশ্যন নম্বৰ 8 অসমৰ বাঁহ বেতৰ জাপি তৈয়াৰ কৰা জিলাখনৰ নাম কি ইয়াৰ উত্তৰ হৈছে নলবাৰী কুৱেশ্যন নম্বৰ 9 অসমৰ তামৰ আকৰ ক'ত পোৱা যায় ইয়াৰ উত্তৰ হৈছে ধুবুৰী কুৱেশ্যন নম্বৰ 10 কিমান চনত শ্বিলঙৰ পৰা অসমৰ ৰাজধানী দিছপুৰলৈ অনা হয় ইয়াৰ উত্তৰ হৈছে 1974 চনত আজি ভিডিঅ'ত ইমানেই আমাৰ ভিডিঅ'সমূহ যদি চাই ভাল পাইছে তেন্তে আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ